আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু সেইবাবে গছপুলি ৰুবলৈ গৈ আছোঁ আমাৰ ঘৰৰ কাষতে এই আংকুলৰ লগত গৈ আছোঁ। সো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিষাণুজ আছামলৈ। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি গছপুলি ৰুই গৈ আছোঁ আমাৰ বটাঘুলি জনশিমলুত আজি বৃক্ষৰোপণ হ'ব। চ' আহক চাওঁ কেনেদৰে ক'ত এইটো হ'ল আমাৰ জনশিমলু নামঘৰ। ৰাস্তাত যদিহে আমি তেতিয়াহ'লে এই ছাগলীবিলাক আছে ৰখিয়ে আছে, চ' এইবিলাকে খাই গোটেই খতম কৰি পেলাব। চ' সেইবাবে আজি ভাবিছোঁ বোলে আমাৰ নামঘৰৰ প্ৰাংগণত আমি গছপুলি ৰুম। চ' আহক সকলোবোৰ ভিডিঅ' দেখাই আছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। আজিৰ দিনটোত আমি এজোপা হ'লেও গছপুলি প্ৰত্যেকজন মানুহে আমাৰ ৰোৱা উচিত। আৰু যিহেতু আমাৰ প্ৰদূষণ যিটো আমাৰ পৰিৱেশ, সেই পৰিৱেশটো দিনে দিনে বাঢ়ি গৈছে, প্ৰদূষণৰ পৰিমাণ। গতিকে গছপুলিয়ে আমাক বচাব, গছপুলি সেইকাৰণে আমি বচাব লাগে, গছ ৰুব লাগে। আজিৰ দিনটোত আমি প্ৰায় 100 জোপা গছপুলি ৰুম বুলি আজি আমি পৰিকল্পনা কৰি আজি গছপুলি ৰোৱা আৰম্ভ কৰিছোঁ। আপোনালোকেও অন্ততঃ আজিৰ দিনটোৰ দৰেই সকলো দিনে গছপুলি এজোপা হ'লেও ৰুৱক, আমিও সকলোৱে ৰুম, যে আমাক যাতে গছে বচায়। অক্সিজেনৰ পৰিমাণটো গছেই দিয়ে, গতিকে গছ বাচিলে আমি বাচিম। গতিকে সকলোৱে গছ ৰুৱক, আৰু আমিও ৰুইছোঁ, সকলোৱে ৰুৱক। এই মই আমাৰ সকলোকে মোৰ এটাই কামনা। চাওক, মই গুচি আহিলোঁ তাৰ পৰা। তেখেতসকলে ৰুই আছে, আংকুলে আৰু পৰাশৰ তথা অংশুমান ভাইটি। চ' সিহঁতে ৰুই আছে। এতিয়া কথা হ'ল কি, আপোনালোকে জানেনে আমাৰ ভাৰতত প্ৰতি বছৰে বায়ু প্ৰদূষণত কিমান মানুহ মৰে? আপোনালোকে হয়তো একদম আচৰিত পাব। বহুত দুখ লগা কথা যে আমাৰ ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 17 লাখ মানুহৰ মৃত্যু হয় অনলি প্ৰদূষণৰ বাবে, বায়ু প্ৰদূষণৰ বাবে। চাওক, ইমান প্ৰদূষণ হৈ আছে। চ' এই সকলোবোৰ প্ৰদূষণ ৰোধ কৰাৰ এটাই উপায় আছে, আপোনাৰ গছ ৰুৱক, যিমান পাৰে সিমান গছ ৰুৱক। আৰু এইটো নহয় যে আজি 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱস, সেইবাবে এডাল দুডাল গছ ৰুলোঁ, একদমেই নহয়। প্ৰত্যেক দিনেও আপোনালোকে গছ ৰুব পাৰে। যদি আপোনালোকে গুগলত ছাৰ্চ মাৰি চায়, আপোনালোকে নিশ্চয় দেখা পাব বৰ্তমানত আমাৰ ভাৰতবৰ্ষত আটাইতকৈ লেতেৰা নদীখনেই হ'ল গংগা নদী। গংগাৰ দৰে ইমান পবিত্ৰ নদী এখন আমাৰ বাবে অপবিত্ৰ হৈ গৈছে। ইমান পলিউশ্যন হৈ গৈছে নদীখনত, বহুত কিবাকিনি জাবৰ জোঁথৰ মলমূত্ৰ কিবাকিনি বহুত বস্তু পেলায়। চ' এই গোটেই কথাখিনি আপোনালোকে
ভাবি চাই চ' অকণমান জাষ্ট চাবচোন এইবিলাক যাতে পলিউশ্যনটো কমাব পাৰে। এতিয়া কথা হ'ল কি WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বুলি এটা সংস্থা আছে। এই সংস্থাটোৰ মতে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে 10 মাইক্ৰগ্ৰামছ পাৰ কিউবাক মিটাৰত পলিউশ্যন হৈ আছে। গাড়ী মটৰৰ যথেষ্ট মানে পলিউশ্যন হৈ আছে। কিছুমান মানুহ আছে যাক মই চেলুট দিছোঁ আজি, যিসকলে প্ৰকৃতি বচোৱাৰ কাৰণে সৰুৰে পৰা কাম কৰি আছে। চাওক আৰু এটা কথা, আমাক প্ৰকৃতিয়ে বিভিন্ন ধৰণৰ ফল ফুল দিছে, হয় নহয়? এই যেনে আমটো দিছে, আমটোৰ পৰা আপোনালোকে আমাৰ মানুহবিলাকে কি কৰে, কিছুমান ৰাসায়নিক দ্ৰব্য দি তাতে আমটোৰ লগত মিক্স কৰি কিনে আপোনালোকৰ যিবিলাক আমাৰ জুচ আছে, চৰবত আছে, এইবিলাক বনায়। এইবিলাক নকৰিব। চাওক প্ৰকৃতিয়ে কিবা এটা বস্তু এটা দিছে, কাৰ বাবে? আমাৰ জীৱসকলৰ বাবে, আমাৰ মানুহৰ বাবে। আৰু প্ৰকৃতিক বাদ দি আমাৰ জীৱকুল কেতিয়াও মানে বাচি থাকিব নোৱাৰে। সেইটো আচল কথা। কাৰণ প্ৰকৃতিৰ ফালৰ পৰা পানী দিছে, বায়ু দিছে, আমাক উশাহটো যে লৈ আছোঁ, অক্সিজেন লৈ আছোঁ, চ' বায়ুৰ পৰা লৈ আছোঁ। এই অক্সিজেন গছে দিয়ে। সেইবাবে বৰ্তমান সময়ত কৰোণাৰ পৰিৱেশত আপোনালোকে দেখা পাইছে অক্সিজেনৰ বহুত নাটনি হৈছে। কিহৰ কাৰণে? যিমান গছ গছনি কাটি আছে, অক্সিজেনৰ নাটনি নহয় কি হ'ব আৰু আপোনালোকে নিজে কওক। চাওক এইবিলাক নকৰিব। যিবিলাক কামৰ বাবে প্ৰকৃতিয়ে দুখ পায়, প্ৰকৃতিয়ে যিটো দিছে সেইটো ডাইৰেক্টলি গ্ৰহণ কৰক আপোনালোকে। প্ৰকৃতি গছৰ পৰা ফলটো ছিঙি আনক, ছিঙি আনি কিনে আপোনালোকে খাওকচোন। আপোনালোকে কিবা বেমাৰ হয় নেকি? চ' এই সকলোবোৰ কথা লক্ষ্য ৰাখি নিজৰ প্ৰতিটো আপোনালোকে ভাবকে, আনৰ প্ৰতিও হ'ব। আৰু নিজে জীয়াই থাকিতো আনক জীয়াই থাকিব পাৰিব ন? আপুনি মৰাৰ পিছত কি আনক জীয়াই ৰাখিব যাব নেকি? সেইটো নহয়। চাওক গছ কটা বন্ধ কৰক, যিমান পাৰে সিমান গছ ৰুৱক। সেইটো হয়, গছ লাগিব, আমাৰ ঘৰ সজাৰ কাৰণে কাঠ লাগিব, কিবা লাগিব, বহুত কিবা কিনি লাগে। গছ আমাৰ প্ৰয়োজন আছে গছ কাটিব, কিন্তু ইমান মানে ব্যাপক হাৰত গছ কাটি আছে নহয়। তো এইখিনিয়ে কওঁ, আপোনালোকে প্ৰকৃতিক ৰক্ষা কৰক, যাতে প্ৰকৃতিয়ে জীয়াই থাকি আমাকো জীয়াই ৰাখে। সেইটো কথা মাথা মাৰকচোন। আপোনালোকে নিজে জীয়াই ৰাখি কিনে প্ৰকৃতিক কিয় মাথা মাৰি আছে? এইটো নকৰিব প্লিজ। চ' আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।